আমাৰ মনেৰে লৈ তাৰমানে মনন কৰিব লাগিব আৰু মনন কৰি সেই কথাখিনি যিকেইটা ধৰক তাৰমানে প্ৰতিটো শব্দ আমি তাৰমানে হৃদয়ত সেই ৰূপটো ধ্যানটো কৰিব লাগিব এতিয়া যে মননৰ দ্বাৰা আমি তাৰমানে ধ্যান কৰিব লাগিব মনন কৰিব লাগিব মনন কৰি পেলাই মনন কৰিলো মনন কৰি পেলাই সেইটোকে আমি তাৰমানে ধ্যান কৰিলো হৃদয়ত হয় প্ৰভু সেই ধ্যান কৰি তাক আমি সেই কথাটো আমি কাৰ্যক্ষেত্ৰলৈ ৰূপান্তৰ ঘটাব লাগিব নিশ্চয় ৰূপান্তৰ ঘটাব লাগিব আপুনি যিটো ধ্যান কৰিলো আমি হয় হয় সেই ধ্যানটো স্থায়ী হ'বগৈ লাগিব ধ্যান কৰোতে 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 অযত্নেহে প্ৰৱৰ্তে যাবে জানা মনে একটো বিষয়ক নকৰে কামনা অযত্ন আমি এতিয়া যত্ন কৰি ধ্যান কৰি আছো আৰু শেষত গৈ পেলাই সেইটো অযত্নে আমি যত্ন নকৰাকৈ সেইটো অহৰহ থাকিব যেনে নাৰদৰ আছিলে হাতে দিব্য বীণা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম গতিকে আমিও যেতিয়ালৈকে সেই ধ্যানটো নকৰো মনন কৰি পেলাই তাৰমানে ধ্যান কৰিব লাগিব ধ্যান কৰিলেহে তাৰ ফলটো আমি পাম আৰু পাওঁ শেষত গৈ পেলাই আমাৰ এনেকুৱা হ'ব বা কৰোতে কৰোতে যে মই ধ্যান নকৰিলেও তাৰমানে ফূৰ্তিতে মনৰ ধ্যান মূৰ্তিটো হৃদয়ত তাৰমানে অহৰহ থাকিবই যে হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি অবিশ্ৰাম নাৰদৰ হৈ গৈছিলে ঠিক তেনেকৈ আমাৰো ধ্যানটো তেনেকুৱা হ'ব লাগিব আৰু হওঁতে লাহে 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 গৈ পেলাই তাৰমানে স্ফূৰ্তি অবিশ্ৰাম হ'ব যেতিয়া আপোনাৰ হৃদয়ত সেইটো হৈ যাব তেতিয়া জগততো তাৰমানে আমি ঠিক সেইটো প্ৰতিফলন দেখিবলৈ পাম বাহিৰতো হয় প্ৰভু তেতিয়াহ'লে আমি এই কথাটো আমি পতিয়ন যাব পাৰো এনেকৈ যে আমি নজনা কথাখিনি বা এগৰাকী শিপিনীয়ে প্ৰথমে তাঁত বব নাজানে ফুল তুলিব নাজানে এখন সুন্দৰ চানেকি নিৰ্বাচন কৰি ললে সেই চানেকিখন চাই চাই তেওঁ ফুল তুলি গৈ আছে এটা সময়ত গৈ পেলাই চানেকিখন আঁতৰাই থৈও তেওঁ ফুল তুলিব পৰা অৱস্থা এটা প্ৰাপ্তি হ'ব হয় অতি সুন্দৰ উদাহৰণ গতিকে আমাৰো সেই তেনেকৈ আমি চাই চাই ফুলটো তুলিব লাগে শেষত গৈ নচোৱাকেও তুলিবগৈ পাৰিম কৃষ্ণ 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 সত্য প্ৰভু কৃষ্ণ হয় হয় তাৰমানে আমাৰ এই গ্ৰুপতে সঞ্জীৱ বৰুৱা বুলি বাবুজনে আমালৈ এটা প্ৰশ্ন সুধি দেখিছে যে প্ৰভু ভগৱন্ত পৰম ব্ৰহ্ম নিৰাকাৰ নিৰ্গুণ গতিকে তেখেতক ভজিবলৈ এই আকাৰটো কিয় দিয়া হ'ল এনেধৰণৰ প্ৰশ্নটো সুধিছিলে যিহেতু ভগৱন্ত পৰম ব্ৰহ্মৰ নিৰ্গুণ নিৰাকাৰ গতিকে আমি তেওঁক ভজিবলৈ কিয় আকাৰটো দিয়া হ'ল বুজি পাইছে না বাবুজনা বুজি পাইছো এইটো তাৰমানে নিৰাকাৰ বস্তু এটাক তাৰমানে ধ্যান কৰাটো সম্ভৱপৰ কথা নহয় নিৰাকাৰ বস্তু এটা আপুনি কেনেকৈ চিন্তা কৰিব এই নিৰাকাৰ নিৰ্গুণ তাৰমানে ব্ৰহ্ম চিন্তা কৰা কঠিন তাৰমানে নিৰ্গুণত মনটো বান্ধি ৰাখিব নোৱাৰে দেই নিৰ্গুণত আপুনি মন কেনেকে ৰাখিব মনটো শূন্যত ৰাখিবলগীয়া হয় শূন্যত মন কেতিয়াও নৰয় মন যদি ধৰি ৰাখিব লাগে তেতিয়াহ'লে মনে কিবা এটা চাই থাকিব লাগিব নহ'লে কিবা এটা কৈ থাকিব লাগিব নহ'লে কিবা এটা শুনি থাকিব লাগিব নহ'লে কিবা এটা গাই থাকিব লাগিব এইটো গতিকে নিৰ্গুণ বস্তু এটা তাৰমানে নিৰ্গুণ ধ্যান কৰাটো সম্ভৱপৰ কথা নহয় এই জ্ঞানী যিসকলে নিৰ্গুণ ব্ৰহ্ম ধ্যান কৰিছিলে তেওঁলোকৰ সৰহসংখ্যকেই তাৰমানে সগুণ তেওঁলোক সৰহসংখ্যকেই তাৰমানে ব্যৰ্থ হ'ল কোনেও নোৱাৰিলে সৌনক সুনন্দ আদি মহাযোগী যত তাৰা হব নেদেখে হৰিক হৃদয়ত কামক্ৰোধ লোভমোহ সবাকে তেজীয়া নিবিড় আসন মনে সমাধি দৰিয়া সৌনক সুনন্দ আদি মহাযোগী যত
তাৰা হ'ব হৰিত নেদেখে হৃদয়ত। গতিকে সেইকাৰণে ভকতৰ কাৰণে সহজ কৰিবৰ কাৰণে নিৰ্গুণৰে সগুণৰ মাজেদি যাবৰ কাৰণে এই ৰূপটো তাৰমানে কল্পনা কৰা হ'ল। সেইটো জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে, যোগীসকলে নিৰাকাৰ ব্ৰহ্ম সমাধিত ধৰে, কিন্তু মন উফৰি গুচি যায়, নোৱাৰে। কিন্তু ভকতে কি কৰে, সাকাৰ ৰূপ চিন্তি নাম স্মৰে। আৰু ভাগৱতত সেইটো প্ৰথমেই কোৱাই হৈছে, ভাগৱত ধৰ্মত, যিটো তলু তজু আগে কৰিছো বেকত, এহি মোৰ নিজৰ ৰূপ জানা স্বৰূপত। সেই ৰূপটোকে আমাক ধ্যান কৰিবলৈ তাৰমানে দি থৈ গৈছে ভগৱন্তই। গতিকে ভাগৱত ধৰ্মৰ প্ৰথমতেই সেইটো কোৱা আছে যে এটা সগুণ সাকাৰ ৰূপ লাগে, আৰু সেই ৰূপটো আমাক ভকতে ধ্যান কৰিবলৈ। কাৰণ আমি নিৰ্গুণত মন ৰাখি থব নোৱাৰো, কোনো মহাযোগীয়েও নোৱাৰিলে, স্খলন হয় চব। বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলপত্ৰ বায়ু মাত্ৰ কৰয় ভোজন, তেওঁলোকেও কামিনী জনৰ মুখ পদ্মফুললিত দেখি তাৰা হ'ব ভৰিলে কামে বিমোহিত। গতিকে তেওঁ নিৰ্গুণত মনটো ৰাখি থব নোৱাৰি কামিনীৰ প্ৰেমত তেওঁলোক পৰি গৈছে। গতিকে ভকতে কেনেকৈ ধৰি ৰাখিব, তেনেকৈ নিৰ্গুণ ব্ৰহ্মৰ চিন্তা কেনেকে কৰিব যদি ৰূপটো দিয়া নাযায়। গতিকে সেইকাৰণে ভকতে সহজে সগুণ ৰূপৰ মাধ্যমেদি গৈ আমি নিৰ্গুণ হ'বগৈ পাৰিম। আৰু সেই কথাষাৰ লাহন বাপৰ লগত ইতিমধ্যে আমি আলোচনা কৰি আছিলো, মই কৈ আছিলো যে সগুণৰ মাজেদি গৈ পেলাই তাৰমানে আমি নিৰ্গুণ হ'মগৈ। ভগৱন্ত কৃষ্ণ সগুণ লীলা সামৰি নিৰ্গুণ হৈছিলে গৈ। গতিকে আমাৰ ভকতেও সেই লীলা কীৰ্তন কৰোতে গৈ আমি সগুণৰ পৰা গৈ পেলাই আমিও নিৰ্গুণ হ'বগৈ পাৰিম। গতিকে এই সঞ্জীৱ বৰুৱা নে বৰা বুলি কৈছিলে বাপ? হেল্ল', হয় বৰা বাপ। সঞ্জীৱ বৰুৱাই লিখিছে। সঞ্জীৱ বৰুৱা আমাৰ লখিমপুৰৰে। হয়, তেখেতৰ ঠিকনাটো পোৱা নাই বাৰু গ্ৰুপত। মই সংস্কৃতি শাখাৰ হেৰি তেওঁ শুনি আছে নে কথাটো বাৰু? তেওঁ শুনি থকা নাই, তেওঁ কনফাৰেন্সত নাই। তেওঁ ৰেকৰ্ডিংটো আমি দি দিম। হ'ব দি দিব। এইটো ৰেকৰ্ডিং কৰা আছে নহয়? হয়। সঞ্জীৱলৈ দি দিব। সঞ্জীৱ মোৰ বৰ হেৰি, তেওঁ মোৰ নিজৰ ল'ৰাৰ নিচিনা, খুব প্ৰিয়। তেওঁ সংস্কৃতিৰ মানুহ। হয় কৃষ্ণ। কৃষ্ণ। হয় কৃষ্ণ বাপ। আমাৰ লাহন বাপ। হয়। আমাৰ ইতিমধ্যে 12 বাজি পাৰ হৈছে। হয় আমি আজি প্ৰথম সেশনটো পুৱাৰ মানে সেশনটো আমি সামৰিব লাগিব। হয়। আৰু গতিকে আমি সঞ্জীৱ চুতীয়া বাপ যে মাৰিবৰ কাৰণে হয় কিবা ক'ব বিচাৰিছিলে? হয়, আমাৰ সেই সঞ্জীৱ চুতীয়া বাবু আমাৰ লগত সংযোগ হ'বলৈ খুব চেষ্টা কৰি আছে। সেইদিনা যে অধ্যাপকজন যে হেৰিয়াৰ গোলাঘাটৰ, তেখেতে আমাৰ খুব মানে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আমি সংযোগ দিব পৰা নাই। নিশ্চয় পাছবেলা আমি দিব পাৰিম। হয়, এতিয়া আমাৰ মুখনি মাৰিবৰ কাৰণে আমাৰ লয়িং বাপক দিওঁ। গোটেইখিনি বস্তুখিনি কথাখিনি আজি মুখনি মাৰক, আৰু লগতে তেখেতে গুৰু বন্দনাৰে সামৰণি মাৰক। আমি লয়িং বাপৰ চৰণত সেৱা নিবেদন কৰিছো। ইমান মধুময় আলোচনা চলি আছে, আমি মাত দিয়া নাই যদিও মানে আমি শুনি আছো, শ্ৰৱণ কৰি আছো। আৰু মাত দিলে মানে আমাৰ বক্তাজনৰ মানে আঁতটো হেৰাই যায়, আৰু প্ৰাসংগিকটো মানে অন্যফালে গুচি যাবলগীয়া হয়। সেইকাৰণে আমি মৌন হৈ মানে শুনি আছো। বৰ সুন্দৰ হৈছে। আমাৰ ঐক্যভাৱক আমি সকলো সময়তে বিচাৰিম, কাৰণ এই পাৰ্টিক কথাবিলাক আৰু শুদ্ধভাৱে যথাযথভাৱে যদি প্ৰকাশ কৰে
এতিয়া আমাৰ যিসকল শ্ৰোতা সন্ধিয়াৰ পৰা গধূলিকে বিভিন্ন বয়সৰ বাপ আইসকল ইয়াত সমবেত হৈ আছে, তেখেতসকল উপকৃত হ'ব। আৰু এতিয়া বাপে শাস্ত্ৰসন্মত কথাখিনিকে গাই আছে। আমি তেখেতলৈ শতকোটি প্ৰণাম জনাইছো। আৰু ইয়াত যিসকল অংশগ্ৰাহী আমাৰ বাপ আইসকলে মাজে সময়ে প্ৰশ্ন উত্থাপন কৰিছে, আৰু প্ৰশ্নটো আনিবই লাগে, তেতিয়া কথাবিলাক আলোচনা কৰিবলৈ এটা মাত ওলাই যায়। সেইকাৰণে যিসকল আমাৰ সৌৰত্ব বাপ আই সমস্ত আছে, তেখেতসকলে এনেকুৱা কিছুমান প্ৰশ্ন প্ৰস্তুত কৰি ৰাখিব, যিবোৰ প্ৰশ্ন শুনিলে সকলো উপকাৰ হয়। যেনেকে হুকুমনিৰ পৰা জানিব বিচাৰিছে পৰিচিত যে প্ৰশ্নৰ ভিতৰত জগততে হাই বুলি কৈছে প্ৰশ্ন তেখেতৰ। তেনেকে বিভিন্ন ধৰণৰ প্ৰশ্নবিলাকৰ যোগেদি কথাখিনি বহলাই নিয়াৰ পৰা সুবিধা হয়। গতিকে আমাৰ বাপ আই সমস্ত প্ৰশ্নখিনি যুগুতাব, যিখিনি প্ৰশ্ন উত্থাপন কৰিলে আমাৰ বক্তাজনে কথাখিনি আগবঢ়াই নিবলৈ এটা সুবিধা পায়। গতিকে আমি সমস্ত বাপ আই সমস্তলৈ এই আমাৰ যিটো পুৱাৰ ভাগৰ অধ্যায় আছিলে, এই নৈমিষাৰণৰ যিটো আলোচনা চক্ৰ, তাত সমবেত হোৱাৰ কাৰণে আমি সহযোগ আমি পুৰা পুনৰ আমি কামনা কৰিছো। আমাৰ আবেলি চেতনটো যাতে আপোনালোকৰ সমস্তই সহযোগ কৰি আমাক শিকাই দৰকাৰ। কৃষ্ণ, আমি এতিয়া হৰিধ্বনিৰে গুৰু বন্দনা কৰিবলৈ আগবাঢ়িছো। কৃষ্ণ 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 হৰি 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 শ্ৰীমন্ত হৰি ভকত আমাৰ